लोकल मुर्गी खाएगा लोकल मुर्गी बजार करिलो मुर्गी लोकल मुर्गी कत गल मुर्गी तो कत गल मुर्गी आज लोकल मुर्गीर खाना हो भाई যোৱাকালি গাহৰি খালো गाहरी पलु पोक पेट बेया हो गल एकदम लालुং स्टाइলত खाइছিলো আজি আজি एकदम মানে তাগৰা খানা হ'ব এই লোকেল মুৰ্গীৰ লগত याद ना Let's go. এইটো কি কচু মুৰ্গী ন কচু মুৰ্গী একদম লোকেল স্টাইল মান পিনে তো থেৰা নাই চোৰবো গেপিলো থেৰা নাই ধুত मुस्ती खाना एकदम कचु मुर्गी लोकल मुर्गी संजीवे पूरा दबाई আছে দেই पूरा दबाई আছে ये एकदम खालिका खुलिছে एकदम गरमत एकदम पूरा দি আছে আৰু एकदम দিলে এনেকৈ দিব লাগে बाबू এটা কি বস্তু এটা লাল চা বঢ়িয়া মামা মামি ঘৰ বঢ়িয়া একদম মানে রাইস লালুং খানা দেই আজি লালুং খানা একদম মজা কচু মুৰ্গী আৰু আমাৰ ডাঙৰ পাপৰটো মামি একদম মজা এইটো সৰু মামি এইটো ডেঞ্জাৰ বেয়া ডেঞ্জাৰ এইটো একদম আমাৰ বাবু বুলি কৈ মজা একদম এইটোতো আৰু লাল চাহ ক'বই নালাগে এইয়া মৰিগাঁও বৰচিলাৰ একদম মানে নামি দামী মানে একদম লোকেল ডন হ্যাঁ একদম বিন্দাস একদম মানে অলপ হাৱা চাৱা খাবলৈ ৰাতি 12টা বজাত এনেকুৱা গা ধুব লাগে গৰমৰ দিনত কি ইণ্টাৰেষ্ট ৰাতি 12টা বজাত গা ধোৱাৰ ইণ্টাৰেষ্টে বেলেগ গৰমৰ দিনত মজা মস্তি মোবাইল লাগিব বুলব ৰাতি 12 বাজি এনেকুৱা গাঁৱৰ ধোৱাৰ ইণ্টাৰেষ্ট আৰু ক'ত পাব এনেকুৱা এনজয় কৰিলেতো এনেকুৱা কৰিব লাগে আপোনালোকে যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিব বেল বাটন বুজাই দিব বাছ হৈ গ'ল